গাইজ মোৰ চেনেল অসমৰ জীয়ৰী মই জ্যোতিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ভালে আছে আৰু আজি বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, গতিকে আজি পুনৰ এক নতুন এটা ৰেচিপি লৈ আহিছোঁ, বেলেগ একো ভিডিঅ' নহয়। গতিকে বলক আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা থাকি গ'ল, যদি আপোনালোকে মোৰ চেনেলটো নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে আজি আমি বনাব লৈছোঁ অমিতাৰ কফতা কাৰী, যাৰ বাবে প্ৰথমতে মই অমিতা এটা ভালদৰে কাটি মেলি এনেদৰে চফা কৰি লৈছোঁ আৰু ধুই মেলি ৰেডি কৰি এতিয়া এইখিনি আমি ভালদৰে ৰুকিম। জোৰছে ৰুকিব লাগিব আৰু যিমান শক্তি আছে এতিয়া যাব সেনেকৈ। এনেদৰে ভালদৰে ৰুকি লৈ পিনে খাই কিন্তু ভাল লাগে, সেইকাৰণে ৰুকিব। অলপ কষ্ট হ'ব আৰু কষ্টৰ ফল সদায় মিঠা বুলি কয় যে কথাষাৰ আছে নহয়, সেয়ে এইখিনি কষ্ট কৰি যদি আপোনাৰ খাই ভাল লাগে আৰু খুব ভালেই লাগে নহয়। এইখিনি মোৰ এতিয়া ৰুকা হৈছে প্ৰায়। সেইখিনি ৰুকা হৈ গৈছে। এতিয়া আমি ইয়াতে অলপমান নিমখ দি দিছোঁ আৰু এইখিনি ভালদৰে সানি ল'ম। এনেদৰে সানি মেলি আমি 15 মিনিটমান এনেদৰে থৈ দিব লাগিব। 15 মিনিটমান থৈ দিয়াৰ পিছত আমি ইয়াত পানীখিনি চেপি উলিয়াই দিম। দেখিছেনে? এনেদৰে ভালদৰে চেপি উলিয়াই দিম আমি। আৰু ৰসখিনি কিন্তু পেলাই নথওঁ, সেইখিনি থৈ দিম আমি, কাৰণ পিছত আমাৰ ব্যৱহাৰ কৰিব লাগিব সেইখিনি। গতিকে আমি ৰসখিনি পেলাই নিদিওঁ, ধুনীয়াকৈ থৈ দিম। এইখিনিও এতিয়া মোৰ চেপি শেষ হৈ গ'ল। এতিয়া আমি ইয়াত কেইটামান বস্তু ব্যৱহাৰ কৰিব লাগিব। আমাক লাগিব ধনিয়া পাত অকণমান, জলকীয়া আৰু পিঁয়াজ। এয়া ধনিয়া আৰু সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ আৰু জলকীয়া কাটি লৈছোঁ। জলকীয়া আপোনালোকে যিমান খায় সিমান দিব আৰু অলপমান নিমখ দিছিলোঁ, আগতেও দিছিলোঁ নিমখখিনি, কিন্তু এতিয়া আৰু সেই অকণমান দিব লাগিব। হালধি দি দিছোঁ আৰু ইয়াত দিব লাগিব বেচন প্ৰায় 1 কাপমান লাগিব। এনেদৰে সানি চাব লাগিব আৰু আমাৰ মানে কোফতাটো কিমানটো হয় সেইটো অনুসৰি আমি বেচন দিব লাগিব। পানী কিন্তু একেবাৰে দিব নালাগে। এতিয়া এইখিনি মই এনেদৰে অলপ বেচন দি সানি গৈ আছোঁ। যেতিয়ালৈকে মোৰ কোফতা বনাবলগীয়াকৈ নহয় তেতিয়ালৈকে মই সানি গৈ থাকিম। এতিয়া মোৰ এইখিনি সনা হৈ যোৱাৰ পিছত মই লাহেকৈ কোফতাকেইটা বনোৱা ষ্টাৰ্ট দি দিলোঁ। এয়া মই এনেদৰে লাডু কৰি লৈছোঁ। এইখিনি মোৰ এতিয়া গোটেইখিনি বনোৱা হৈ গ'ল। এতিয়া মই কেৰাহীত তেল গৰম কৰি লৈছোঁ। তেলখিনি গৰম হোৱালৈকে অলপ দেৰি এতিয়া ৰখিব লাগিব। সেয়া কেৰাহীত তেল গৰম হৈ যোৱাৰ পিছত মই এতিয়া বনাই লোৱা কোফতাকেইটা ইয়াত দি দিছোঁ। আৰু এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু মই কিন্তু ফ্ৰাইখিনি একেবাৰে চিমত কৰিছোঁ, কাৰণ গেছটো বঢ়াই দিলে ভিতৰখিনি হয়তো নিসিজিব পাৰে, সেইকাৰণে একেবাৰে চিমত লাহে ভাজিছোঁ। এইখিনি অকণমান ৰঙচুৱা হ'বলৈ ধৰিছে। এয়া এতিয়া এইখিনি ভালদৰে ৰঙচুৱা হৈ গ'ল। এতিয়া মই এইখিনি নমাব পৰা অৱস্থাত আহিলে আৰু এতিয়া এইখিনি নমাই থ'ম। এয়া দেখিছেনে? এতিয়া বাকী থকাকেইটা আকৌ ভাজি ল'ম। এইখিনিও আগৰ দৰে একেবাৰে চিমত লাহে ভাজি থৈ দিম।
আৰু ৰঙচুৱা হোৱাৰ পিছত নমাই থৈ দিম। এতিয়া কেৰাহীত তেল অলপ গৰম কৰাৰ পিছত তাত কেইটামান গোটা জিৰা দি দিছোঁ। গোটা জিৰাখিনি গৰম হোৱাৰ পিছত মই সৰুকৈ পিঁয়াজ কাটি লৈছিলোঁ, সেইখিনি দি দিলোঁ আৰু পিঁয়াজৰ পেষ্টটো বনাই থৈছিলোঁ, সেই পেষ্টখিনিও ইয়াতে দি দিলোঁ আৰু সেইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। অলপ সময় ভজাৰ পিছত এতিয়া মই ইয়াত আদা আৰু নহৰুৰ পেষ্টখিনিও দি দিছোঁ। এইখিনিও প্ৰায় অলপ ভাজি ল'ব লাগিব। তাৰ পাছত মই ইয়াত মছলাখিনি এড কৰি দিম। মছলাৰ বাবে মই ধনিয়া আৰু জিৰা গুড়া লৈছোঁ আৰু অলপমান জলকীয়া গুড়া লৈছোঁ। আৰু ইয়াত এতিয়া দিম মই বিলাহীৰ পেষ্ট। দুটা বিলাহীৰ পেষ্ট বনাই লৈছিলোঁ, সেইখিনি ইয়াত দিছোঁ। বিলাহীখিনি গোটা কৰি আপোনালোকে ভাজি ল'ব পাৰে, কোনো কথা নাই। মই পেষ্ট বনাই লৈছোঁ আৰু এইখিনি সিজিবৰ বাবে অলপমান নিমখ দি দিছোঁ। হালধিটো লাগিবই, গতিকে অলপমান হালধি আৰু এইখিনি এতিয়া অলপ সময় সিজিবৰ বাবে ভাজি ল'ম ধুনীয়াকৈ। এতিয়া এইখিনি ৰঙচুৱা হৈ গ'ল। অলপ ভাজি লোৱাৰ পিছত মই এতিয়া ইয়াত ব্যৱহাৰ কৰিম গৰম মছলা। গৰম মছলা মই গোটাটো ব্যৱহাৰ কৰিছোঁ, আপোনালোকে পেকেটো ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। এতিয়া মই গৰম মছলা ইয়াত দি দিলোঁ আৰু এইখিনি ভালদৰে মিলাই ল'ম। আৰু মিলাই লোৱাৰ পিছত এতিয়া মই অথনি অমিতাৰ পৰা যিখিনি পানী উলিয়াই থৈছিলোঁ ৰসখিনি, সেইখিনি ইয়াতে দি দিছোঁ আৰু জোখমতে পানী দি দিছোঁ। আৰু অলপমান পানী দি এতিয়া মই এইখিনি ভালদৰে উতলিবলৈ থৈ দিম। এতিয়া দেখিছেনে মোৰ এইখিনি এতিয়া উতলিব ধৰিছে। মোৰ গ্ৰেভিখিনি প্ৰায় ৰেডি হৈ গৈছে। আমি এতিয়া ইয়াত কোফটাখিনি দিব পৰা অৱস্থাত হৈছে। কোফটাখিনি আমি বেছি দেৰি উতলাব নোৱাৰোঁ, কাৰণ ভাঙি যোৱাৰ চান্স থাকে। সেইটো কাৰণে আমি গেছটো অফ কৰাৰ পিছতো কোফটাখিনি দিব পাৰোঁ, কোনো কথা নাই। এতিয়া মই ইয়াত কোফটাখিনি দি দিম আৰু কোফটাখিনি দি পিনে মই মাত্ৰ 1 মিনিটমানহে উতলাইছোঁ আৰু গেছটো অফ কৰি দিছোঁ। দেখি বাৰু খাওঁ খাওঁ লাগিছেনে? যদি লাগিছে তেনেহ'লে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। এতিয়া মোৰ এইখিনি ৰেডি। এয়া অমিতাৰ কফটা কাৰী ৰেডি, খাবলৈও একেবাৰে ৰেডি হৈ গ'ল। সঁচাকৈ ভাল লাগিলে, তেন্তে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে। কিন্তু মিছা নকওঁ, ৰেচিপিটো খাই সঁচাকৈ বহুত ভাল লাগিলে, গতিকে আপোনালোকে ট্ৰাই কৰি চাব। গতিকে আজি ভিডিঅ'টোত বিশেষ একো নাছিলে, এইটোৱে ৰেচিপি আছিলে, আপোনালোকে ট্ৰাই কৰিব। আজি আৰু বিশেষ নাই, গতিকে লাষ্টত এটা কথাই কওঁ আৰু, যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে তেন্তেহ'লে কমেণ্টত মোক জনাব কি ভুল হৈছে। আৰু মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যদি ভাল লাগে। আৰু যদি বহুত বেছি ভাল লাগে তেন্তেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। থেংক ইউ।